तामुलपुर जिल्ला सिंनि थाइगिरखारियाव जिथि बाथौ फुजा फोरबो फालिथायनि गाहाय खुन्थियाखौ दिनै गायसननाय जायो। फैगौ 2024 इंराजि मायथाइनि 22 जानुवारिनिफ्राय 26 जानुवारिसिम सानबानि हाबाफारिजों जानो गोनां बाथौ फुजा फोरबोनि गाहाय खुन्थियाखौ जायगानि एमएलए जलेन दैमारिनि आखाइजों गायसननाय जायो। दिनै फुंबिलि समाव थाइगिरखारि ओनसोलनि बाथौ सिबियारि रायजो राजा आरो जिथि बाथौ फुजा फोरबो फालिथाय आफादनि दैदेनगिरि मावथि सोद्रोमाफोरनि नुजाथिनायाव बाथौ धोरोमनि खान्थि बादियै गाहाय खुन्थियाखौ गायसननाय जायो। गुबुन फारसेथिं दिनैनि बे हाबाफारियाव बाहागो लानानै एमएलए जलेन दैमारि, बाथौ फुजा फोरबो फालिथाय आफादनि आफादगिरि बि दौलें आरो गुबुन सासे दैदेनगिरिया खौरां बिजोङाव ओरैबादि बुङो। प्रत्येक बছৰে बाथौ धर्मावलম্বী আমাৰ গোথাৰ মাঘ বিহুৰ দ্বিতীয় মঙ্গলবাৰত আমি বাথৌ ধৰ্ম উদযাপন কৰা হয় আৰু এই হিচাপে আমাৰ হিৰিম্বাপুৰ হালামাৰী এই অঞ্চলত আমি প্ৰত্যেক বছৰে দ্বিতীয় মঙ্গলবাৰ মাঘৰ দ্বিতীয় মঙ্গলবাৰৰ লগত সংগতি ৰাখি ইয়াতে বাথৌ ধৰ্ম উদযাপন কৰি আহিছে আৰু অহা জানুৱাৰীৰ আমাৰ 22 তাৰিখৰ পৰা এইটো আৰম্ভ হ'ব। গতিকে আজি আমি প্ৰথম লাইখুঁটা ইয়াত স্থাপন কৰিছোঁ আৰু এই বাথৌ ধৰ্মৰ এই অনুষ্ঠানৰ জৰিয়তে আমি শান্তি আৰু আমাৰ একতাৰ যি আমাৰ প্ৰতীক আমি এই মেছেজ বিশ্ববাসীক আমি দি আহিছোঁ। গতিকে ইয়াতে আজি 10 বছৰ এই কাৰ্যসূচী আয়োজন কৰি আহিছে। বিভিন্ন ইয়াত ধৰ্মীয় অনুষ্ঠানৰ লগতে এই অঞ্চলৰ উঠি অহা ছাত্ৰ ছাত্ৰীক যুৱ সমাজক যাতে সঠিক দিশত আগবাঢ়ি লৈ যাব পাৰে ইয়াৰ কাৰণে বিভিন্ন ইয়াত কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু আপোনালোকে দেখিব যে বহুত ভাল এটা পৰিৱেশত ইয়াত কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু আমাৰ ভাল এটা খবৰ আছে বিটিআৰ চৰকাৰৰ তৰফৰ পৰা এই মন্দিৰ ইয়াত নিৰ্মাণ কৰাৰ কাৰণে বাথৌ মন্দিৰ নিৰ্মাণ কৰাৰ কাৰণে 15 লাখ টকীয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইয়াত গভৰ্ণমেণ্ট চেংচন কৰা হৈছে আৰু এই পূজা যিখিনি ইয়াত বাথৌ পূজা আয়োজন কৰা হয় বিভিন্ন সুবিধা অসুবিধাৰ হৈ থাকে ইয়াৰ কাৰণে এবাৰ অফিচ ৰুম এমএলএ ফাণ্ডৰ পৰা বনোৱা হৈছে আৰু মই অনুৰোধ কৰিম এই অঞ্চলৰ আৰু সকলো ৰাইজক যাতে সকলো আহি ইয়াত 22 জানুৱাৰীৰ পৰা হ'বলগীয়া যি বাথৌ মহোৎসৱ ইয়াত সকলোৱে অংশগ্ৰহণ কৰক। এটা আৰু আমি দেখি আহিছোঁ বিভিন্ন জাতি জনগোষ্ঠী ইয়াতে অংশগ্ৰহণ কৰে আৰু কালচাৰেল প্ৰগ্ৰাম থাকিব আমাৰ ল'ৰা ছোৱালীৰ খেল ধেমালি থাকিব। গতিকে কোনো তামোলপুৰবাসীক মই এইখন হ'বলগীয়া বাথৌ মহাসভাত অংশগ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ আৰু শেষত মই আগন্তুক 2024 ইংৰাজী নৱবৰ্ষৰ সকলোৱে মই শুভেচ্ছা জনাইছোঁ। নমস্কাৰ, আমি আজি আমাৰ 10তম বাথৌ হিৰিম্বা হালামাৰী বাথৌ পূৰ্ব ফালিথাই আফাদ চেলিব্ৰেশ্যন কমিটিৰ তৰফৰ পৰা লাইখুঁটা স্থাপন কৰিলোঁ। আমি মাতা হিচাপে আমাৰ সন্মানীয় তামোলপুৰৰ বিধায়ক জলেন दैमारि ছাৰে আমাৰ মাজত আহি ফালে এইটো কাৰ্যসূচী সম্পন্ন কৰিলোঁ। ইয়াৰ বাবে এখেতলৈ মই প্ৰণতভাৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এখেতে আপোনাৰ নিউজ মিডিয়াৰ যোগেদি এখেতসকলৰ চৰকাৰৰ বা আমাৰ চৰকাৰৰ যিখিনি ইয়াতে অনুদানবিলাক ঘোষণা কৰি গ'ল। এতিয়া মই আপোনালোকক কাৰ্যসূচীৰ হিচাপে কেইটামান কথা জনাব বিচাৰিছোঁ নিউজ মিডিয়ামৰ যোগেদি। এতিয়া আমাৰ এতিয়া এই বছৰত যি 10তম মানে বাথৌ মহোৎসৱ হ'ব এইটো অন্য বছৰতকৈ অকণমান সুকীয়া আৰু অলপ ইণ্টাৰেষ্টিং আৰু ৰোমান্টিক হ'ব, মানে ধুনীয়া হ'ব। যিহেতু আমাৰ কালচাৰ প্ৰগ্ৰামবিলাকো প্ৰত্যেক দিনাই ভাল ভাল কালচাৰ প্ৰগ্ৰাম হ'ব ইয়াত। ইয়াৰ বাদেও আমাৰ ধৰ্মৰ বিষয়ে আলোচনা চক্ৰ ইয়াতে আছে, যেনেকুৱা প্ৰতিনিধি সভা হ'ব ইয়াত ধৰ্মৰ বিষয়ে আলোচনা কৰাৰ বাবে। প্ৰতিনিধি সভা আমাৰ হাত ধৰিব আমাৰ দুলৰাই বাথৌ গৌতম মহাসভাৰ আমাৰ সম্পাদক সন্মানীয় মুলুকমুং বুহুম বসুমতাৰী ছাৰে আমাৰ মাজত আহিব আৰু ইয়াৰ বাদেও আমাৰ মুকলি সভাত ইয়াতে ধৰ্মৰ মানে বিশ্লেষণ কৰাৰ কাৰণে বড়ো সাহিত্য সভাৰ মানে পণ্ডিত, বড়ো সাহিত্যৰ গৱেষক পণ্ডিত, সাহিত্য একাডেমি বঁটা পোৱা সন্মানীয় আমাৰ ডক্টৰ মংগল সিং হাজোৱাৰী ডাঙৰীয়া আমাৰ মাজত আহিব আৰু বাথৌৰ সম্পৰ্কে আলোচনা চক্ৰত আৰু চাংগ্ৰিলা নাৰ্জাৰী ডাঙৰীয়ানীও আমাৰ মাজত আহিব। ইয়াৰ বাদেও আমাৰ এমএলএ ছাৰে কৈ যোৱা নিচিনা ইয়াৰ কাবাডী খেলা, ভলীবল, ইয়াত মাৰাথান দৌৰ এনেকুৱা বিভিন্ন মানে প্ৰগ্ৰামবিলাকক লৈ ফালে আমি এইবাৰ 10তম বাথৌ মহোৎসৱটো আমাৰ মানে উলুক মালমাৰে পালন কৰিবলৈ লৈছোঁ। আৰু আপোনালোকক মই
ই মিডিয়াৰ যোগেদি জনাব বিচাৰিছোঁ আমাৰ ইয়াতে 30টা চুপা যেনেকুৱা মানে কাউৰুবাহা VCDC BTRৰ কাউৰুবাহা VCDC আৰু নিজ দিফিলি VCDCৰ সমগ্ৰ বড়ো অঞ্চলক লৈ ফালে এইটো পাতা যায় আৰু প্ৰতিনিধি সভাৰ আমাৰ ইয়াত 300 জনৰ বেছি মানুহ ডেলিগেট ভাগ ল'ব ইয়াৰ বাদেও মোটামুটি ইয়াত 10,000ৰ অপেন ছেশ্যনত 10,000ৰ ওপৰত এইবাৰত মানে ৰাইজসকল ভাগ ল'ব এনেকুৱা আমি ব্যৱস্থা কৰিছোঁ আৰু ইয়াৰ কাৰণে আমাৰ সমগ্ৰভাৱে মানে এতিয়াৰ পৰাই আমাৰ ৰিচেপশ্যন কমিটিয়ে মানে দিন ৰাতি কৰি ফালে কাম কৰি আছোঁ আপোনালোকে দেখিবলৈ পাইছোঁ ইয়াৰ কাৰণে যাতে এই কাৰ্যসূচীত আমাৰ এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষী মানুহে যাতে শান্তিভাৱে ভাগ লয় আমি এখেতসকলক অনুৰোধ কৰিছোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি ধন্যবাদ সাংস্কৃতিক শিল্পী হিচাপে কাক আমন্ত্ৰণ কৰিছে সাংস্কৃতিক শিল্পী হিচাপে আমাৰ বড়ো গায়ক মুঠতে জনপ্ৰিয় গায়ক বিগ্ৰাই ব্ৰহ্ম এখেতক মাতা হৈছে এখেতে আহিব আৰু ইয়াৰ বাদেও স্থানীয় আমাৰ লোকেল গায়ক এনেকুৱা ফুংজা আৰু শোণিতপুৰত এনেকুৱা থাকিব আমাৰ অন্য বছৰৰ দৰে এইবাৰ আমি 10তম বাথৌ চেলিব্ৰেশ্যন ইয়াত ঠাইগেৰখাৰী অঞ্চলত কৰিবলৈ গৈ আছে আমাৰ এনে অন্য বছৰৰ দৰে আমি এইবাৰ বছৰো কিছুমান কাৰ্যসূচী লৈ পিনি 5 দিনীয়া 22 তাৰিখৰ পৰা 26 তাৰিখ জানুৱাৰীতলৈকে আমি 5 দিনীয়া কাৰ্যসূচী ইয়াত চেলিব্ৰেশ্যন কৰিবলৈ ওলাইছোঁ আমাৰ কাৰ্যসূচী হিচাপে ফাৰ্ষ্ট দিনা আমাৰ মাৰাথন দৌৰা তাৰপিছত ভলীবল কাবাডী তাৰপিছত ডেন্স কম্পিটিশ্যন আৰু মিছ বিউটি এনেকা আমি বিভিন্ন কাৰ্যসূচী লৈ পিনি আমি জিলিক মিলিকৰে আমি ইয়াত পাতিবলৈ ওলাইছোঁ তাৰপিছত আমাৰ প্ৰতিদিনাই আমি গায়ক এনেকা আমি মাতা হৈছে আমাৰ 24 তাৰিখত আছে বিগ্ৰাই ব্ৰহ্ম তাৰপিছত শোণিতপুৰ জিলাৰ ফুংজা এনেকা আমি 24 তাৰিখে ৰখা হৈছে তাৰপিছত 25 তাৰিখে আমাৰ ডিজি নাইট এনেকা ৰখা হৈছে তাৰপিছত 26 তাৰিখে আছে আমাৰ বিৰাজ জনপ্ৰিয় শিল্পী তেখেতে আমাৰ মাজত আহি পাব তেনেকাই আমি খুব ধুনীয়াকৈ এই বছৰত আমাৰ যি 5 দিনীয়া প্ৰগ্ৰাম এইটো আমি পাতিবলৈ ওলাইছোঁ জনপ্ৰতিনিধি হিচাপে কোন কোন উপস্থিত থাকিব জনপ্ৰতিনিধি হিচাপে আমাৰ থাকিব BTRৰ চিফ মাননীয় প্ৰমোদ বড়ো ছাৰ তেখেতে আমাৰ ছেকেণ্ড মংগলবাৰত আমাৰ যি বাথৌৰ যি মেন হেৰিটো চাকি জ্বলাব তেখেতে ছেকেণ্ড মংগলবাৰত তেখেতে আমাৰ মাজত আহিব তাৰপিছত 24 তাৰিখে আহিব আমাৰ সন্ধিয়া যি সাংস্কৃতিক ইণ্টিগ্ৰেশ্যন কৰাৰ কাৰণে ডক্টৰ অঞ্জলি দৈমাৰী এনেকা আমাৰ মাজত আহিব